আন দিনাৰ দৰে আজিও নিবেদিতা দুৱাৰাধ্য বজাৰ লগে লগে কলেজলৈ বুলি সাজু হৈছে। এনেতে কাম কৰা ল'ৰা ৰঘু আহি ক'লেহি, বাইদেউ আপোনাক বিচাৰি এগৰাকী বয়সীয়াল মাইকী মানুহ আহিছে। নিবেদিতাই ক'লে, কোননো আহিল এই সময়ত? কলেজলৈ যাবলৈ দেৰিয়ে হৈছে, মই গৈ আছোঁ, মানুহগৰাকীক বহিবলৈ ক'গৈ যা। ড্ৰয়িং ৰুমত বহি থকা মানুহগৰাকীক দেখি নিবেদিতা আচৰিত হৈ গ'ল। আপুনি? তাই খঙেৰে ক'লে, কি চাবলৈ আহিছে? মই জীয়াই আছোঁনে নাই? মানুহগৰাকীয়ে ক'লে, নাই নাই বোৱাৰী। নিবেদিতাই ক'লে, মই কাৰো বোৱাৰী নহয়, কি ক'বলৈ আছে সোনকালে কওক, মই কলেজলৈ যাব ওলাইছোঁ। মানুহগৰাকীয়ে কান্দি কান্দি হাতযোৰ কৰি নিবেদিতাক ক'লে, আমাক ক্ষমা কৰি দিয়া, তোমাক কৰা অন্যায়ৰ ফলৰ শাস্তি ভগৱানে আমাক দিছে। মোৰ সকলো শেষ হৈ গ'ল। প্ৰবাল আজি মৃত্যুপথৰ যাত্ৰী। চিকিৎসালয়ৰ বিচনাত পৰি মৃত্যুৰ সৈতে সি যুঁজি আছে। বাৰে বাৰে সি তোমাৰ কথা কৈ আছে। এবাৰ মাত্ৰ সি তোমাক চাব বিচাৰিছে। সি কৰা ভুলৰ বাবে তোমাৰ ওচৰত ক্ষমা বিচাৰি পাপৰ প্ৰায়শ্চিত্ত কৰিব বিচাৰিছে। নহ'লে যে সি শান্তিৰে মৰিব নোৱাৰে। মাক হৈ মই তাৰ এই কষ্ট সহ্য কৰিব পৰা নাই। সেয়েহে মই আজি তোমাৰ ওচৰলৈ আহিছোঁ। তুমি মাত্ৰ এবাৰ তাৰ ওচৰলৈ আহা, তেতিয়াহে সি শান্তি পাব। এই বুলি মানুহগৰাকীয়ে কান্দি কান্দি ওলাই গ'ল। মানুহগৰাকী ওলাই যোৱাৰ পিছত তাই চোফাখনতেই অৱশ হৈ বহি পৰিল। এয়া কি শুনিছে তাই একো ধৰিবই নোৱাৰিলে। মাত্ৰ ভাবিলে কি বিচিত্ৰ জীৱন মানুহৰ। হয়তো মানুহে কৰা ভুলবোৰৰ পৰিণাম এনেদৰেই ভুগিব লগা হয়। নহ'লেনো এসময়ত দপদপাই থকা অহংকাৰী তাইৰ শাহুৱেক নিৰদা চলিহা এই মানুহজনী এই অৱস্থা হয়নে? কিমান যে তাইৰ ওপৰত ঘৰখনত অত্যাচাৰ চলিছিল। বিয়াৰ পিছৰ পৰাই স্বামী প্ৰবাল চলিহাৰ আচল ৰূপটো দেখি তাই ভয় খাই গৈছিল। প্ৰতি নিশা সুৰাৰ ৰাগিত মতলীয়া হৈ তাইৰ ওপৰত কিমান অত্যাচাৰ কৰিছিল। আনকি পিছলৈ সুৰাৰ লগতে নতুন নতুন নাৰীয়ে তাইৰ বেডৰুম শুৱনি কৰিছিল। সকলোবোৰ কথা নিবেদিতাই শাহুৱেকক কৈছিল। কিন্তু শাহুৱেকে পুত্ৰৰ এনে কাৰ্যত প্ৰতিবাদ নকৰি ওলোটাই তাইকহে দোষাৰোপ কৰিছিল। ইমানখিনিৰ পিছতো তাইৰ গৰ্ভত স্থিতি লোৱা 3মহীয়া সন্তানটোৰ প্ৰবালৰ অত্যাচাৰ বলি হৈ নষ্ট হোৱাৰ লগতে চিৰদিনৰ বাবে তাইক মাক হোৱাৰ পৰাও বঞ্চিত কৰাইছিল। ফলত প্ৰবাল আৰু তাইৰ শাহুৱেকে বাজি তিৰোতা বুলি ঘৰৰ পৰা উলিয়াই দিছিল। সেই চিন্তাতে তাইৰ দেউতাকৰ অকালতে মৃত্যু হ'ল। একমাত্ৰ মাকৰ কথা চিন্তা কৰি তাই নমৰিল। বুকুত এচটা শিল বান্ধি কলেজৰ চাকৰিটোৰে মাক আৰু জীয়েকে কোনোমতে জীয়াই থাকিল। কিন্তু আজি এই কিছুদিনৰ আগতেই মাকো হঠাতে ঢুকাই থাকিল। তাই একেবাৰে অকলশৰীয়া হৈ গ'ল। তাই ভাবিলে নিয়তি আৰু তাইৰ জীৱনটোৰ লগত কিমান খেলা কৰে। ভাগ্যই দেখোন তাইৰ সকলোখিনি কাঢ়ি লৈ গ'ল। এনেদৰে ভাৱত বিভোৰ হৈ থাকোঁতে হঠাৎ ৰঘুৱে ক'লে, বাইদেউ কি ভাবি আছে? কলেজলৈ নাযাওঁ নেকি? ড্ৰাইভাৰ আহি ৰৈ আছে। নিবেদিতাই ক'লে, যাওঁ। তাই মনতে ভাবিলে, প্ৰবালক চাব যাবনে নাই? বহুত ভাবি চিন্তি নাই তাই যাব। গাড়ীখনত বহি তাই ড্ৰাইভাৰক হস্পিটেলৰ ফালে যাব দিলে। হস্পিটেল পোৱাৰ পিছত তাই প্ৰবাল থকা কেবিনৰ ফালে লাহে লাহে সোমাই গ'ল। প্ৰবালক দেখি তাই আচৰিত হৈ গ'ল। কি মানুহ, আজি কি অৱস্থা তাই চিনিব পৰা নাই। মাকৰ মাতত প্ৰবালে চকু মেলি নিবেদিতাক দেখি হাতযোৰ কৰি ক'লে, নিবি, মোক ক্ষমা কৰি দিয়া, নহ'লে মই মুক্তি নাপাম। তোমাক কৰা অত্যাচাৰৰ শাস্তি ভগৱানে মোক দিলে। এয়া তোমাক কৰা মোৰ পাপৰ ফল। চকু এৰি তাৰ চকুলো বৈ আহিল। মোক ক্ষমা কৰা নিবি। লাহে লাহে প্ৰবালৰ মাতটো ক্ষীণ হৈ আহিল। এটা সময়ত হাতযোৰ কৰি প্ৰবালে চকু মুদিলে। মাকে চিঞৰ এটা মাৰি উঠিল। ডাক্তৰ আহি প্ৰবালক মৃত বুলি ঘোষণা কৰিলে। বহুত দিনৰ আগতে শুকাই যোৱা চকু পানীখিনি নিবেদিতাৰ চকু দুচকুৱেদি পুনৰ বৈ আহিল। তাই বাধা দিও ৰাখিব নোৱাৰিলে। মনতে তাই ভগৱানক প্ৰাৰ্থনা কৰিলে, প্ৰবালৰ আত্মাক শান্তি দিয়া প্ৰভু, শান্তি দিয়া। বন্ধুসকল, কাহিনীটো যদি ভাল লাগিল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।